কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ৰঙিয়া জিলা সমিতিও ডিব্ৰুগড় আঞ্চলিক সমিতি সৌজন্যত ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ বিৰুদ্ধে যি নেট পৰীক্ষাৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি এই দুৰ্নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক উচ্চ তদন্তৰ দাবী কৰোঁ আৰু বিজেপি চৰকাৰে যেন শিক্ষা বিভাগ লৈ ভৱিষ্যতে এনেকুৱা দুৰ্নীতিত লিপ্ত নহয় তাৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিজেপি চৰকাৰক সকীয়াই দিওঁ আৰু